নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়াংকুৰ শৰ্মালৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জেনেৰেল নলেজৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ, যিবোৰ জড়িত কাক কি বুলি জনা যায়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, দেশভক্ত বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি হেমচন্দ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 2, কৰ্মৰ বীৰ বুলি কাক জনা যায়? অপশ্যনসমূহ হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 3 লোকপ্ৰিয় বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 4, ত্যাগবীৰ বুলি কাক জনা যায়? অপশ্যনসমূহ হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি হেমচন্দ্ৰ বৰুৱা। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 5 নটসূৰ্য বুলি কাক জনা যায়? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য, অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন ডি ফণী শৰ্মা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি ফণী শৰ্মা। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 6 সাহিত্যৰত্ন বুলি কাক জনা যায়? অপশ্যনসমূহ হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য, অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন ডি ফণী শৰ্মা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 7 অগ্নি কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য, অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন ডি ফণী শৰ্মা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 8 অসম কেশৰী বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য, অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন ডি ফণী শৰ্মা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 9 উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ হীৰেণ ভট্টাচাৰ্য, অপশ্যন বি ৰত্নকান্ত বৰকাকতি, অপশ্যন চি ৰজনীকান্ত বৰদলৈ, অপশ্যন ডি আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ৰজনীকান্ত বৰদলৈ। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 10 বকুল বনৰ কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ হীৰেণ ভট্টাচাৰ্য, অপশ্যন বি ৰত্নকান্ত বৰকাকতি, অপশ্যন চি ৰজনীকান্ত বৰদলৈ, অপশ্যন ডি আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি আনন্দ চন্দ্ৰ বৰুৱা। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 11 শেৱালি কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ হীৰেণ ভট্টাচাৰ্য, অপশ্যন বি ৰত্নকান্ত বৰকাকতি, অপশ্যন চি ৰজনীকান্ত বৰদলৈ, অপশ্যন ডি আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰত্নকান্ত বৰকাকতি। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 12 সুগন্ধি পখিলা কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ হীৰেণ ভট্টাচাৰ্য, অপশ্যন বি ৰত্নকান্ত বৰকাকতি, অপশ্যন চি ৰজনীকান্ত বৰদলৈ, অপশ্যন ডি আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 13 ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ অমৰেশ্বৰ চেতিয়া ফুকন, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱালা। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 14 কবিতা কোঁৱৰ বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ অমৰেশ্বৰ চেতিয়া ফুকন, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ অমৰেশ্বৰ চেতিয়া ফুকন। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 15 গীতি কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ অমৰেশ্বৰ চেতিয়া ফুকন, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 16 অতীন্দ্ৰবাদী কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ অমৰেশ্বৰ চেতিয়া ফুকন, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি নলিনীবালা দেৱী। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 17 ধনী কবি বুলি কাক কোৱা হয় বা কাক জনা যায়? অপশ্যনসমূহ হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি শৈলধৰ ৰাজখোৱা, অপশ্যন ডি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 18 নিজৰা কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি শৈলধৰ ৰাজখোৱা, অপশ্যন ডি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি শৈলধৰ ৰাজখোৱা।
এতিয়া হৈছে কুৱেশ্যন নম্বৰ 19 লৈ প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায় অপশ্যনসমূহ হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা অপশ্যন বি চন্দ্ৰকুমাৰ গলা অপশ্যন চি শৈলধৰ ৰাজখোৱা অপশ্যন ডি বিনোদ চন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ গলা এতিয়া হৈছে কুৱেশ্যন নম্বৰ 20 লৈ অৰ্থাৎ 66 কুৱেশ্যন লৈ বনফুলৰ কবি বুলি কাক জনা যায় অপশ্যনসমূহ হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা অপশ্যন বি চন্দ্ৰকুমাৰ গলা অপশ্যন চি শৈলধৰ ৰাজখোৱা অপশ্যন ডি বিনোদ চন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই উপকৃত হ'ল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলোঁ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ থেংক ইউ